Hi guys, welcome back to my YouTube channel Coaching Zone. বন্ধুসকল আজি আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈছো অতি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত এটা ভিডিঅ' আৰু আজি আমাৰ এই ভিডিঅ'টোৰ আমাৰ টপিকটো হ'ল স্পিকিং অৰ্থাৎ আমাৰ কথন কৌশল। আমাৰ ইয়াৰ আগৰ যিটো পূৰ্বৱৰ্তী ভিডিঅ' আছিল সেই ভিডিঅ'টোত আমি ভাষাৰ চাৰিটা কৌশল অৰ্থাৎ আমাৰ শ্ৰৱণ, কথন, পঠন আৰু লিখন এই চাৰিটা কৌশলৰ বিষয়ে আমি থুলমূলকৈ জানিছিলোঁ আৰু তাত আমি ভালদৰে কেৱল যিটো আমাৰ শ্ৰৱণ কৌশল অৰ্থাৎ লিসেনিং স্কিল সেই স্কিলটোৰ বিষয়ে আমি দাঙি ধৰিছিলোঁ বিভিন্ন ধৰণৰ আমাৰ আলোচনা। আৰু আজি আমি এই ভিডিঅ'টোত ইয়াৰ পৰৱৰ্তী যিটো স্কিল অৰ্থাৎ আমাৰ স্পিকিং স্কিল অসমীয়াত ক'বলৈ গ'লে আমাৰ কথন কৌশল এই কৌশলটোৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আহিছোঁ। ইতিমধ্যে আমি ক'লোৱেই যে আমাৰ স্পিকিং মানে হ'ল কথন অৰ্থাৎ আমাৰ স্পিকিং স্কিল মানে আমাৰ কথন কৌশল। গতিকে কথন কৌশলৰ বিষয়ে আমি লিখিছোঁ যে স্পিকিং ইজ দ্য প্ৰডাক্টিভ স্কিল ইন দ্য অৰেল মোড। ইয়াত লিখিছোঁ যে আমাৰ যিটো স্পিকিং স্কিল সেইটো আমাৰ প্ৰডাক্টিভ স্কিল হয়। প্ৰডাক্টিভ মানে আমি উৎপাদন কৰা। এতিয়া আমি আগৰ আমাৰ যিটো ভিডিঅ' আছিল সেই ভিডিঅ'টোত পাইছিলোঁ যে আমাৰ ভাষাৰ চাৰিওটা কৌশলৰ ভিতৰত আমাৰ দুটা ভাগত তাক বিভক্ত কৰিছোঁ। এটা ভাগ হ'ল আমাৰ প্ৰডাক্টিভ স্কিল আৰু এটা হ'ল আমাৰ ৰিচেপ্টিভ। গতিকে প্ৰডাক্টিভত কি হয় উৎপাদন হয় অৰ্থাৎ সেইটো যিজনে কয় বা যিজন ব্যক্তিয়ে স্কিলটো দেখুৱায় সেই স্কিলটো তেওঁ কি কৰে প্ৰডাক্ট কৰে উৎপাদন কৰে অৰ্থাৎ আমি যিটো কথন ক'ম সেইটো আমাৰ দ্বাৰা উৎপাদিত হয় আৰু এইটোক আমি অন্য ভাষাত আমি আউটপুট স্কিল বুলিও ক'ব পাৰোঁ। কিছুমান চ'ৰ্চত আমি আউটপুট স্কিল বুলিও পাওঁ। গতিকে সেয়েহে আমাৰ স্পিকিং স্কিলটো প্ৰথম কথা এইটো এটা প্ৰডাক্টিভ স্কিল আৰু এইটো অৰেল মোডত থাকে মৌখিকভাৱে থাকে। আৰু কৈছে যে ইট লাইক দ্য আদাৰ স্কিল ইট মোৰ কমপ্লিকেটেড দেন ইট চিমছ এট ফাৰ্ষ্ট এণ্ড ইনভলভছ মোৰ দেন জাষ্ট প্ৰনাউন্সিং ৱৰ্ড। গতিকে আমাৰ প্ৰথম অৱস্থাত যদিও এই স্কিলটো খুবেই সহজ যেন লাগে, আমি কথা কোৱানো কি টান কথা, কিন্তু আচলতে এইটো খুব এটা কঠিন এটা আমাৰ কৌশল হয়। কিয়? কাৰণ এই যিটো আমাৰ স্কিল এই স্কিলটো আয়ত্ব কৰিবলৈ হ'লে আমি শুদ্ধভাৱে আমি প্ৰনাউন্সিয়েশ্যন কৰাটো অতিকৈ জৰুৰী। আমাৰ বহু কম ব্যক্তি আছে যিয়ে মানে প্ৰত্যেকটো শব্দই একেবাৰে শুদ্ধভাৱে প্ৰনাউন্সিয়েশ্যন কৰিব পাৰে অৰ্থাৎ উচ্চাৰণ কৰিব পাৰে। সেয়েহে আমাৰ এই যিটো স্পিকিং স্কিল এই স্কিলটো খুবেই কঠিন বুলি আমাৰ ইয়াত গণ্য কৰা হৈছে। এতিয়া আমি স্পিকিঙৰ যিকেইটা চিটুৱেশ্যন আছে সেই চিটুৱেশ্যনকেইটাৰ মাজলৈ আহিছোঁ। ইয়াত লিখিছোঁ যে স্পিকিং চিটুৱেশ্যনছ যে দেয়াৰ আৰ 3 kinds of speaking situations in which we found ourselves। গতিকে আমাৰ 3 প্ৰকাৰৰ স্পিকিং চিটুৱেশ্যন আমাৰ কথন অৱস্থা পাওঁ আৰু তাৰ যিটো প্ৰথমটো অৱস্থা সেইটো হ'ল আমাৰ ইণ্টাৰেক্টিভ চিটুৱেশ্যন। গতিকে ইণ্টাৰেক্টিভ চিটুৱেশ্যন কি আমি ইয়াত লিখিছোঁ যে ইট ইনক্লুডছ ফেচ টু ফেচ কনভাৰ্চেশ্যন এণ্ড টেলিফোনিক calls in which we are alternately listening and speaking and in which we have a chance to ask the clarification, reception or slower speech from our conversation pattern। গতিকে আমি ইয়াত লিখিছোঁ যে আল্টিমেটলি যে আমাৰ যিটো ইণ্টাৰেক্টিভ চিটুৱেশ্যন সেই ইণ্টাৰেক্টিভ চিটুৱেশ্যনটো আমাৰ কেনেকুৱা হয় যে কথাটো কওঁতে যিজনে কথাটো ক'ব সেই কথাটো প্ৰত্যক্ষভাৱে আন এজনৰ লগত মানে কি যোগাযোগটো স্থাপন কৰিব। মই কাৰোবাৰ লগত কথা পাতি আছোঁ আৰু মই তেওঁ কোৱাখিনিও শুনি আছোঁ বুজি আছোঁ আৰু তাৰ ওপৰত মই ৰিয়েকশ্যন দি আছোঁ অৰ্থাৎ মই এটা সঁহাৰি জনাই আছোঁ বা যিকোনো এটা বিষয়ৰ ওপৰত আমি আলোচনা কৰি আছোঁ, সেইটো আমাৰ কি হ'ব ইণ্টাৰেক্টিভ চিটুৱেশ্যন হ'ব। সেইটো আমি হয়তো আমি সন্মুখীকেও আমি আলোচনা কৰিব পাৰোঁ বা আমি টেলিফোনিক অৰ্থাৎ আমি মোবাইলেৰে হওক বা আমাৰ টেলিফোনেৰেই হওক কথা পাতিব পাৰোঁ। সেনেকুৱা সকলোবোৰ ধৰণৰ যিটো আমাৰ চিটুৱেশ্যন স্পিকিঙৰ সেইটো আমাৰ ইণ্টাৰেক্টিভ চিটুৱেশ্যন। গতিকে ইয়াৰ ওপৰত পৰীক্ষাত কুৱেশ্যন আহে এনেকুৱা ধৰণে দিব পাৰে যে তলত দিয়া চিটুৱেশ্যনকেইটাৰ ভিতৰত কোনটো ইণ্টাৰেক্টিভ চিটুৱেশ্যনত পৰে চিনাক্ত কৰা। গতিকে তেনেকুৱা ধৰণে আহিব পাৰে পৰীক্ষাত। নেক্সট আমাৰ যিটো 2 নম্বৰ আছে 2 নম্বৰটো আছে আমাৰ পাৰ্টলি ইণ্টাৰেক্টিভ চিটুৱেশ্যন। গতিকে পাৰ্টলি ইণ্টাৰেক্টিভ চিটুৱেশ্যন বুলি ক'লে আমি ইয়াৰ নামটোতেই গম পাওঁ পাৰ্টলি অৰ্থাৎ আমি আংশিকভাৱে আমি যিটো ইণ্টাৰেক্টিভ চিটুৱেশ্যনত থাকোঁ। আমি ইয়াত লিখিছোঁ যে ছাম স্পিকিং চিটুৱেশ্যনছ আৰ পাৰ্টলি ইণ্টাৰেক্টিভ ছাচ এজ হুৱেন গিভিং এ স্পীচ টু এ লাইভ অডিয়েন্স হুৱেৰ দ্য কনভাৰ্চেশ্যন ইজ ডেট দ্য অডিয়েন্স ডাজ নট ইণ্টাৰাপ্ট দ্য স্পীচ। এইটো কেনেকুৱা ধৰণৰ কথা, ধৰা হ'ল আমি এখন মিটিঙত উপস্থিত আছোঁ বা আমি এখন সভাত অংশগ্ৰহণ কৰিছোঁ। তেনেকুৱা ক্ষেত্ৰত সভাখনত বক্তাই যিটো কয় সেইটো আমি শুনো, আমি তাত জড়িত হওঁ, কিন্তু আমি তাত কোনো ধৰণৰ আমি তাত ৰিয়েকশ্যন বা আমি সঁহাৰি তেনেকুৱা ধৰণে আমি
নজনাওঁ বা জনোৱা দেখা নাযায় গতিকে সেনেকুৱা ধৰণৰ যিটো চিটুৱেশ্যন সেইটো ক'ব পাৰ্টলি ইণ্টাৰেক্টিভ অৰ্থাৎ আমি আংশিকভাৱে অৰ্থাৎ জড়িত হওঁ দ্য স্পিকাৰ্ছ নেভাৰ প্লেছ কেন চি দ্য audience and judge from the experiences from their face and body language whether or not he or she is being understood গতিকে আমাৰ ইয়াত কি কৈছে যে তাত কি কোৱা হয় মানে যেতিয়া পাৰ্টলি ইণ্টাৰেক্টিভ হ'ব যিজনে ক'ব সেইজনে কৈ থাকিব বাকীসকলে কি কৰিব পাৰে তেওঁলোকৰ যিটো বডি লেংগুৱেজ বা যিটো তেওঁলোকৰ যিটো আণ্ডাৰষ্টুড তেওঁলোকে বুজি পাইছে নে পোৱা নাই সেইখিনি কিন্তু তাত আমি দেখিবলৈ নাপাওঁ কিন্তু আমাৰ যদি ডাইৰেক্টলি ইণ্টাৰেক্টিভ চিটুৱেশ্যন হ'ল হয় তেন্তে আমি সেইখিনিও দেখিবলৈ পালোঁহেঁতেন ইয়াত পাৰ্টলি হ'ব অৰ্থাৎ আংশিকভাৱে এফালৰ পৰাহে আমাৰ ইণ্টাৰেক্টিভ হ'ব অন্য ফালৰ পৰা সন্মুখৰ ফালৰ পৰা ইণ্টাৰেকশ্যনটো নহ'ব গতিকে সেইটো কোৱা হ'ব পাৰ্টলি ইণ্টাৰেকশ্যন ইয়াৰ পৰাই তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আগতে মই যিটো ইণ্টাৰেক্টিভৰ ক্ষেত্ৰত ক'লোঁ অৱশেষত 3 নম্বৰ চিটুৱেশ্যনটো হ'ল নন ইণ্টাৰেক্টিভ চিটুৱেশ্যন অৰ্থাৎ আমি আগতে যিটো এটা চিটুৱেশ্যন পাৰোঁ তাৰটো সম্পূৰ্ণ বেলেগ অৰ্থাৎ বিপৰীত আমি ইয়াত লিখিছোঁ যে চাম ফিউ স্পিকিং চিটুৱেশ্যনছ মে বি টোটেলি নন ইণ্টাৰেক্টিভ ছাচ এজ ৱেন ৰেকৰ্ডিং এ স্পীচ ফৰ এ ৰেডিঅ' ব্ৰডকাষ্টিং গতিকে আমাৰ ইয়াত লিখিছোঁ যে যদিহে আমি কিছুমান আমাৰ স্পিকিং চিটুৱেশ্যন থাকে য'ত আমি কৈ থাকোঁ কি কৰি থাকোঁ আমি কৈ থাকোঁতে সেইটো ৰেকৰ্ডিঙৰ বাবেহে মানে কি কোৱা হয় বা আমি এটা যিকোনো এটা টপিক হাতত লৈ কিনে আমি সেই তাৰ বিষয়ে আমি আগতীয়াকৈ ক'ম বা আমি এনেই কৈছোঁ কিন্তু তাৰ যিটো ইউজেছ সেইটো পিছত হ'ব বা তাত কোনো ধৰণৰ ইণ্টাৰেকশ্যন নাথাকে তেনেকুৱা ধৰণৰ চিটুৱেশ্যনক আমাৰ নন ইণ্টাৰেক্টিভ চিটুৱেশ্যন বুলি কোৱা হয় তাৰপিছত আমাৰ ইয়াত আহিব কেইটামান মাইক্ৰ' স্কিল অফ স্পিকিঙৰ কেইটামান মাইক্ৰ' স্কিল আছে অৰ্থাৎ আমাৰ সূক্ষ্ম কৌশল আছে যিকেইটা আয়ত্ব কৰিলেও অতিকৈ প্ৰয়োজনীয় আমি ভালদৰে কথন অৰ্থাৎ আমাৰ স্পিকিং স্কিলটো আয়ত্ব কৰিবলৈ গতিকে আমাৰ প্ৰথম যিটো কৌশল মাইক্ৰ' স্কিল সেইটো হৈছে যে প্ৰনাউন্স দ্য distinctive sounds of language clearly enough so that people can distinguish them. This includes making tonal distinctions. গতিকে আমাৰ কি লিখিছে যে আমাৰ প্ৰনাউন্সিয়েশ্যনটো আমাৰ কি বা যিকোনো এটা আমি যেতিয়া শব্দ ক'ম বা প্ৰনাউন্স কৰিম উচ্চাৰণ কৰিম তেনেকুৱা ক্ষেত্ৰত শব্দবোৰৰ মাজত কেনেকুৱা ধৰণৰ পাৰ্থক্য থাকে তাৰ যিটো আমাৰ ক্লিয়াৰলি লেংগুৱেজৰ যিটো মানে কি গঠন সেই সকলোখিনি ক্লিয়াৰলি কি হ'ব লাগিব সমাপ্তি হ'ব লাগিব বা আমি পৃথককৈ গোটেইখিনি ক'ব জানিব লাগিব গতিকে সেইটো এটা আমাৰ মাইক্ৰ' স্কিল হয় স্পিকিঙৰ নেক্সট আমাৰ আছে ইউজ ষ্ট্ৰেছ এণ্ড rhythmic patterns of intention patterns of the language clearly enough so that people can understand which is said গতিকে আমাৰ টোনেল যিটো আমাৰ থাকিব টোনেল মানে আমি বা যিটো আমাৰ ৰাইথমিক পেটাৰ্নছ বা ইণ্টোনেশ্যন পেটাৰ্নছ এই সকলোবোৰ ক্লিয়াৰ হ'ব লাগে স্পষ্ট হ'ব লাগে যাতে আমি যিটো কৈছোঁ সেইটো সন্মুখৰ অৰ্থাৎ যোনে শুনিব শ্ৰোতাজনে ভালদৰে বুজি পাব পাৰে কাৰণ যদি তেওঁ ভালদৰে শুনাই নাপায় তেন্তে তেওঁ কেনেকুৱা ধৰণে বুজিব গতিকে সেইটো আমি গুৰুত্ব দিয়া প্ৰয়োজন সেইটো এটা মাইক্ৰ' স্কিল নেক্সট আমাৰ আছে যে ইউজ দ্য কাৰেক্ট ফৰ্মছ অফ ৱৰ্ড ডেট দিছ মিনছ এক্সাম্পল দিয়া আছে চেঞ্জ ইন দ্য টেন্সেছ কেছ এণ্ড জেণ্ডাৰ গতিকে কি কৰিব দিছে আমাৰ ইউজ কাৰেক্ট ফৰ্মছ অফ ৱৰ্ড আমি শব্দৰ যিটো গঠন সেইটো শুদ্ধভাৱে তাত বহুৱাব লাগে যেনেকুৱা ধৰণৰ আমাৰ কালৰ পৰিৱৰ্তন বা আমাৰ লিংগ পৰিৱৰ্তন এই সকলোবোৰ আমি ভালদৰে ইউজ কৰিব লাগিব যিকোনো এটা লেংগুৱেজৰ ক্ষেত্ৰত তেতিয়াহে মানে কি হ'ব সেইটো ভাল হ'ব বেটাৰ হ'ব নেক্সট আমাৰ আছে যে পাৰ্ট ৱৰ্ডছ টুগেডাৰ ইন কাৰেক্ট ৱৰ্ড অৰ্ডাৰ গতিকে আমি যিবোৰ শব্দ আমি ব্যৱহাৰ কৰিম বাক্য এটা কওঁতে বা যিকোনো এটা উক্তি এটা দাঙি ধৰোঁতে তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব আমি যিবোৰ ৱৰ্ড থাকিব সেই ৱৰ্ডবোৰ এটা ভাল এটা অৰ্ডাৰ অৰ্থাৎ আমাৰ সঠিক অৰ্ডাৰত ব্যৱহাৰ কৰিব লাগিব কোনটো শব্দৰ পিছত কোনটো শব্দ ক'ব লাগে এইখিনি আমি জানিব লাগিব নেক্সট আমাৰ থাকিব ইউজ ভকেবুলাৰী এপ্ৰপ্ৰিয়েটলি আমাৰ যিটো শব্দভাৰ সেইটো আমি ভালদৰে ব্যৱহাৰ কৰিব লাগিব আমি যিকোনো শব্দ য'তে ত'তে ইউজ কৰিলে নহ'ব গতিকে কোনটো বাক্যত বা কোনটো চিটুৱেশ্যনত কোনটো শব্দ এপ্ৰপ্ৰিয়েট হয় সেইটো আমি ভালদৰে জনাটো জৰুৰী নেক্সট আমাৰ থাকিব ইউজ দ্য ৰেজিষ্টাৰ অৰ লেংগুৱেজ ভেৰাইটি ডেট ইজ এপ্ৰপ্ৰিয়েট
to the situation and the relationship to the conversation patterns গতিকে কি কৈছে আমাৰ ইয়াত যে ভেৰাইটি that appropriate to the situation গতিকে আমাৰ বিভিন্ন ধৰণৰ সিচুৱেচনত আমি কেনেকুৱা ধৰণে এপ্ৰোপ্ৰিয়েট কৈ কোনটো সজাব পাৰো বা কনভাৰসেচন পেটাৰ্ন বা পাৰ্টনাৰৰ লগত আমি কেনেকুৱা ধৰণে আমি কথাখিনি পাতিব পাৰো বা কোনটো সিচুৱেচনত কোনটো আমাৰ এপ্ৰোপ্ৰিয়েট শব্দ হ'ব কোনটো এপ্ৰোপ্ৰিয়েট বাক্য আমি কম কেনেকুৱা ধৰণে কি সুৰত কম সেইখিনি আমি জানিব লাগিব এইটো এটা মাইক্ৰ স্কিলৰ ভিতৰত পৰে স্পিকিংৰ তাৰপিছত আৰু কেইটামান আছে যেনেকুৱা ধৰণৰ মেক ক্লিয়াৰ to the listener the main sentence constituents such as subject verb object by whatever means the language uses গতিকে আমি বাক্যটি ব্যৱহাৰ কৰোঁতে তাতে আমি subject verb object এইবোৰৰ আমি ভালদৰে ব্যৱহাৰ কৰিব লাগিব যাতে বাক্যটোৰ গঠনটো স্পষ্ট হয় বা ভাল হয় নেক্সট আমাৰ আছে যে make the main idea stands out from supporting ideas or information গতিকে আমি যিকোনো এটা যেতিয়া আমি উক্তি বা ব্যাখ্যা এটা কৰিম তেতিয়া আমি মেইন যিবোৰ আমাৰ ইনফৰমেশ্যন বা আইডিয়া ছাপৰ্টিং আইডিয়া সেইবোৰ আমি ব্যৱহাৰ কৰিব লাগিব গতিকে আমি সদায় এটা কথা কওঁ যে আমি যেতিয়া যিকোনো এটা আমি যদি ভাষণ দিবলৈ যাওঁ বা আমি উক্তি এটা কাৰোবাৰ আগত দাঙি ধৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি কেৱল সেইখিনি কেৱল কোৱাই দিয়ে যথেষ্ট নহয় তাৰ বাবে আমাৰ কিছুমান আইডিয়া বা ইনফৰমেশ্যনৰো জৰুৰী গতিকে সেইখিনি আমাৰ ইয়াত গুৰুত্বপূৰ্ণ বুলি কৈছে এটা মাইক্ৰ স্কিলৰ ভিতৰত পৰে বুলি কৈছে নেক্সট আমাৰ কৈছে যে মেক দ্য discourse hang together so that people can follow what you are saying যেতিয়া আমি বাক্যটো বা উক্তিটো কম তেতিয়া সেইটো আমি কি কৰিব এটা আমাৰ অৰ্ডাৰত বা ভালদৰে আমি ইটোৰ পিছত সেইটো ভালদৰে সংলগ্ন কৰি আমি সংলাপবোৰ ক'ব লাগিব বা আমি কথাখিনি ক'ব লাগিব যাতে আমাৰ যিসকলে কথাখিনি শুনি আছে তেওঁলোকে ভালদৰে ফলো কৰিব পাৰে মই কোৱা কথাখিনি ভালদৰে অৰ্থাৎ বুজিব পাৰে যদিহে মই কিবা এটা কথা কওঁ তাৰপিছত আৰু অন্য কিবা এটা কথা আৰু অন্য এটা কথা কওঁ তেন্তে তাৰ যিটো আমাৰ কণ্টিনিউৱাছলি চলি থকা যিটো মানে কি তেওঁলোকে বুজি দেখায় সেইখিনি ভাঙি যায় অৰ্থাৎ বেলেগ এটা কথা ক'লে হঠাতে মই অন্য এটা কথা মাজতে কৈ দিলোঁ তেনেকুৱা ক্ষেত্ৰত কি হয় শ্ৰোতাজনে বুজি পোৱাত অসুবিধা হয় গতিকে আমি যেতিয়া কম কথাখিনি ভালদৰে স্পষ্টভাৱে একাধিক্ৰমে কৈ যাব লাগে গতিকে এইকেইটা আমাৰ মেইন মাইক্ৰ স্কিল আছিল এতিয়া আমি ক'ব খুজিছিলোঁ যে এই মাইক্ৰ স্কিলবোৰ আমি কিয় জানিব লাগে আমি আগতে আমাৰ লিসনিঙৰ ক্ষেত্ৰত মাইক্ৰ স্কিলবোৰ জানিলোঁ এতিয়া আমি স্পিকিঙৰ ক্ষেত্ৰত মাইক্ৰ স্কিলবোৰ জানিলোঁ এইবোৰ আমি কিয় জানিব লাগে এইবোৰ আমি এই কাৰণেই জানিব লাগে কাৰণ যদিহে আমি মাইক্ৰ স্কিলবোৰ ভালদৰে আয়ত্ব কৰি ল'ব নোৱাৰোঁ তেন্তে আমি এইকেইটা কৌশলো আমি আয়ত্ব কৰি ল'ব নোৱাৰোঁ অৰ্থাৎ আমাৰ যদিহে স্পিকিঙৰ ক্ষেত্ৰত ইয়াৰ যিকেইটা মাইক্ৰ স্কিল আছে সেইকেইটা আমি আয়ত্ব কৰিব নোৱাৰোঁ তেন্তে আমি ভালদৰে স্পিকিং কৌশলটো আয়ত্ব কৰিব নোৱাৰোঁ অৰ্থাৎ আমি যিকোনো এটা কথা ভালদৰে স্পষ্টভাৱে ক'ব নোৱাৰিম গতিকে এইখিনি হ'ল মাইক্ৰ স্কিলৰ গুৰুত্ব পৰীক্ষাত কুৱেশ্যন সুধিব পাৰে যে আমাৰ লেংগুৱেজৰ স্কিলৰ ক্ষেত্ৰত মাইক্ৰ স্কিলৰ গুৰুত্ব কি গতিকে মাইক্ৰ স্কিলটো যেতিয়া আমি ভালদৰে আয়ত্ব কৰি ল'ম তেতিয়াহে আমি সেই স্কিলটো আয়ত্ব কৰিব পাৰিম অৰ্থাৎ আমাৰ মাইক্ৰ স্কিলটো আমাৰ মেইন এটা লেংগুৱেজ স্কিলৰ গতিকে এইখিনি আছিল জানিবলগীয়া কথা ইয়াৰ পিছত আমি অন্য ভিডিঅ' দুটা আৰু বাকী যিটো আমাৰ থাকি গ'ল স্কিল সেই দুটা বিষয়ে আমি আগবঢ়াই লৈ আহিম এটা হ'ল ৰিডিং এটা হ'ল ৰাইটিং গতিকে ভিডিঅ'বোৰ চাই থাকিবলৈ নাপাহৰিব আশা ৰাখিম আজিৰ এই ভিডিঅ'টোৰ পৰা যিসকল কেণ্ডিডেটে D.EL.ED পেটৰ প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে কিছু হেল্পফুল হ'ব যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব আৰু যদিহে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত প্ৰেছ কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বি এলাৰ্ট টু ছেভ